আজিৰ দিনটো গুৰুত্বপূৰ্ণ খবৰ। এডিআৰই পৰীক্ষাৰ্থীৰ বাবে খুবেই ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে অহা ফেব্ৰুৱাৰী মাহত এডিআৰই ৰিজাল্ট ঘোষণা কৰিব আৰু সকলোকে 10 মে তাৰিখত দিব নিযুক্তি পত্ৰ। আজি এডিআৰইও পৰীক্ষা চলি আছে। আজি যদি ভাল কৰি পৰীক্ষা শেষ হৈ যায় এই পৰ্বটো সামৰণি পৰিব আৰু আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ। আগতে উল্লেখ কৰা হৈছে যে যিসকলে পৰীক্ষা দি আছে তেওঁলোকে অহা 7 দিন 10 দিনৰ ভিতৰত এনসাৰ কিউ চাব পাৰিব। আজি কুৱেশ্যন পেপাৰখিনিও ঘৰত লৈ আহিব পাৰিব আৰু পিছত নিজৰ OMR চিটখনো তেওঁলোকে ডাউনলোড কৰাৰ যিটো সুবিধা সেই সুবিধাটো চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ কাৰণেও অব্যাহত। এডিআৰই আমি কৈছিলোঁ 10 মেত আমি নিযুক্তি তাৰ আগত আমি নকৰোঁৱে। আমাৰ প্লেনিংটোৱে হ'ল যে 10 মেত আমি 35,000 চাকৰি আমি দিম। এডুকেশ্যন ডিপাৰ্টমেণ্ট, পুলিচ, গতিকে এডিআৰই ইয়াৰ পিছত এডিআৰই এটা অৰেলো আছে। এটা পোষ্টৰ বিপৰীতে 2জন পাছ কৰিব। গতিকে তাৰপিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে, স্কিলো আছে। গতিকে গোটেই প্ৰক্ৰিয়াটো কৰোঁতে আমি 10 মেলৈকে লৈ যাব খুজিছোঁ যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35 হাজাৰ আৰু চাকৰি দিব পাৰোঁ আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি